না ওয়ালাইকুম আসসালাম। হে না তুমি কামলা চামলা লোৱা নাই, অকলে ধান কাটি আছে। এ ভাই কিহৰ কামলা লাগে? নিজৰ কাম নিজে কৰিম আৰু কামলা কিয় লাগে? লাগে লাগে আজিকালি কামলা নহয় কৈ কেনেকৈ কাটিবা। কামলা বেটাহঁতে 9টামান বজাত আহিব, 4টা বজাৰ লগে লগে সিহঁত গুচি যাব। হয় না? সিহঁতক লাগে 400 টকা লাগে। লাগিবই, নহয় দুখীয়া মানুহ। এইটো 8 ঘণ্টা সিহঁতে কাম কৰিব লাগিব। আকৌ কাম কৰি থাকোতে কমচে কম 8 ঘণ্টাত 8 বাৰ বহিব, বিড়ি হুপি থাকিব। এফালে মালিকে কাম কৰে, সেই বেটাহঁতে বহি বহি বাছ বিড়ি ফুকি থাকে। সেইকাৰণে মই কামলা চামলা নলওঁ। মই 3 বিঘামান ধান লগাইছো, 2.5 বিঘা কাটা হ'ল। আৰু 28 বিঘা কেতিয়াৰ পৰা কাটি আছে? মই আজি যোৱা বুধবাৰে আৰম্ভ কৰিছো। আজি কি বাৰ হয়? আজি সোমবাৰ। আজি সোমবাৰ। এই ধৰা বুধবাৰৰ পৰা সোমবাৰলৈকে মই কাটিছো। তাৰ মাজে মাজে আকৌ ৰাজনীতিৰ কিবা সামাজিক কিবা কাম থাকিলে যাব লগা হয়, তাতে গুচি যাওঁ। এতিয়া ভাই চবৰ লগতে মিলিব লাগে। এতিয়া এই কামখিনিতো ভাই মই আৰু কামলা চামলা লৈ কৰিব নোৱাৰো, কাৰণ কামলাৰ আজিকালি ডিমাণ্ড, কামলা পোৱাই নাযায়। সিহঁতৰ গোটাওতে কোনোবাই যোৰহাট যায়, কোনোবা ডিব্ৰুগড়ত যায়, কোনোবা দূৰত যায়। মুঠতে সিহঁতেও ব্যস্ত থাকে, গাঁৱত কোনো কামলা চামলা নাই। সেইকাৰণে কামলা চামলা নলওঁ, নিজৰ কাম নিজে কৰি আছো। সেইফালে দুটা ফাইদা হয়। এটা হ'ল ৰাতিপুৱা ফজৰৰ নামাজ আদায় কৰাৰ পাছত পথাৰত আহি যাওঁ, আহিয়ে কাম ষ্টাৰ্ট কৰোঁ। 9টামান বজাত ঘৰত যাওঁ, ঘৰত যাই অলপ চাহ পানী খাই আকৌ আহি কাম ষ্টাৰ্ট কৰোঁ। 12টা বাজিব, কামখিনি তেতিয়া মই বন্ধ কৰি দিওঁ। গা পা ধুই বাছ জহৰ নামাজ আদায় কৰি ভাত পানী খাই 1 ঘণ্টামান ৰেষ্ট কৰি আকৌ মই পথাৰত আহোঁ। আহি একদম আচৰৰ নামাজলৈকে ইয়াতে থাকোঁ, পথাৰত থাকোঁ। তাৰপিছত মই ভাটিবেলা বজাৰ চজাৰ কৰিবলৈ যাওঁ আৰু কিবা কিবি কাম থাকে, সামাজিক কাম থাকে, সেইবিলাক কামৰ লগত জড়িত থাকিব লাগে আৰু জড়িত আছোঁ, বহুদিনৰ পৰা আছোঁ। আৰু মোটামুটি 22 বছৰমান মই ডিফেন্সত আছিলোঁ, BSFত আছিলোঁ, চাকৰি কৰিছোঁ, ৰাইজৰ সেৱা কৰিছোঁ, দেশৰ সেৱা কৰিছোঁ। সেৱা কৰাই মোৰ পৰম ধৰ্ম, আৰু সেৱা যিমান দিন বাচি থাকিম সিমান দিন মই সেৱা কৰি থাকিম। আমি চাইছো আপুনি BSF আছিল, কিন্তু এতিয়া আপুনি বুঢ়া হৈ গৈছে, কিয় ধান কাটিব লাগে? এ ভাই, এইটো কোনে কৈছে মই বুঢ়া হৈছো? এতিয়া মই আমি চাইছো দাড়ি গজাইছে। দাড়ি গজিলে মানে মানুহ বুঢ়া হয় নেকি? হয়, এইটো বুঢ়া নহয়, এইটো বুঢ়া বুলি নকয়। চাওক মোৰ ষ্টাচাৰ চাওক। মই আগত 100 কেজি আছিল, এতিয়া মোৰ কিমান 5 কেজি মান কমিছে এসপ্তাহত কাম কৰি থাকোতে। এতিয়া এইটো বয়সত যদি আমি কাম কৰিব নোৱাৰো, তেতিয়া কিহৰ মানুহে? আজিকালি ল'ৰা 20 বছৰ 30 বছৰ হোৱা নাই, সিহঁতক আমি চাই আছো নানীক লৈ ধান কাটি আছে। নাই, নানীৰ কাম আছে এই পথাৰত। এই ধান কেইটা তাতে মাৰিব লাগিব, তাতে শুকাব লাগিব। ঘৰৰ মানে কিমান পৰ্যাপ্ত পৰিমাণে জাগা। নানী আহি আছে, নানীৰ কাম নানী কৰিব ভাই, হয় না? এইটো কৰিবই লাগিব। এইটো বেলেগৰ কাম নহয়, এইটো নিজৰ কাম হয়। আমি নিজৰ কামহে কৰো আছো। গতিকে আৰু কিবা যদি ক'ব লগা আছে কোৱাচোন। মোৰ কাৰণ মানে